বহুতে কয় যুগৰ পৰিৱৰ্তন হৈছে, আগৰ যুগ নাই। এতিয়া আমি আমাৰ সন্তানক এই যুগৰ লগত খাপ খুৱাই আগুৱাই লৈ যাব লাগিব। বহুতেই আকৌ সমাজৰ কিছু লোকৰ খাদ্যাভ্যাস দেখি নানান তাচ্ছিল্য কৰা দেখিবলৈ পোৱা যায়। এয়াই নেকি যুগৰ পৰিৱৰ্তন? এতিয়া আমাৰ সন্তানৰ ভোক লাগিছে বুলি ক'লে আমি কওঁ ৰ'বা 2 মিনিটত মেগী ৰেডি হৈ যাব। কিন্তু আজিৰ পৰা 25 বছৰৰ আগতে আমাৰ জানো ভোক লগা নাছিল? তেতিয়া আমাক 2 মিনিটৰ আগতেই জলপান, ভজা, পিঠাগুড়ি আদি ৰেডি কৰি আমাক খাবলৈ দিয়া নাছিলনে? মই ক'ব বিচৰা কথাটো হৈছে আমি যুগৰ লগত পৰিৱৰ্তন হৈছোঁ ঠিকেই, কিন্তু আমি আমাৰ সন্তানক বৰ্তমান খাদ্যাভ্যাসৰ লগতে আমাৰ দিনৰ মাহঁতে আমাক খুওৱাৰ দৰে অলপ হ'লেও খুৱাবলৈ চেষ্টা কৰোঁ, তেনেহ'লে স্বাস্থ্যৰ কোনো গুণেই বেয়া নহয়। আমি আমাৰ খাদ্যক লৈ কেতিয়াও লাজ কৰিব নালাগে। ধন্যবাদ।